নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে নিশ্চয় ভাল। আৰু আজি আমি আহিছোঁ বৰ্তমান গেটত। তো চাব পাৰে আমাৰ এয়া গেটৰ মেম্বাৰকেইটাক দেখাই দিছোঁ মই প্ৰথমতে। এইফালে চাব পাৰে ধুনীয়াকৈ এওঁলোকে আহিছে আৰু ধুনীয়াকৈ এতিয়া ডিউটি কৰি আছে, যিহেতু আজি দেওবাৰ হয়। তো সেইকাৰণে আজি আমি আহিছোঁ। আৰু এইকেইদিন যিহেতু জুলাই মাহত ল'ৰা ছোৱালীসকলৰ গৰমৰ বন্ধ দিয়ে, তো আপোনালোকে সকলোৱে আহিব। আৰু যিসকলে পঢ়ি আছে তেওঁলোকৰে ধুনীয়াকৈ গৰমৰ বন্ধ পৰি গৈছে, আমিও গৰমৰ বন্ধ ছুটি লৈছোঁ। আৰু আপোনালোকে যিমানখিনি পাৰে আপোনালোকে সকলোৱে আমাৰ চানডেবিলাক আহক আৰু ধুনীয়াকৈ আহিলে মোকো লগ পাব ইয়াতে। ধুনীয়াকৈ আমি থাকোঁ, চাই লওক ইয়াতে ধুনীয়াকৈ গেটটো দেখাই দিছোঁ। তো আপোনালোকে ইয়াতে আহিলে ধুনীয়াকৈ এণ্ট্ৰি কৰি ভিতৰলৈ গ'লে হ'ল আৰু ধুনীয়াকৈ আছোঁ আমি। তো আৰু আমি বৰ্তমান যাবলৈ ওলাইছোঁ মিৰ্জাত। আৰু আপোনালোকে নিশ্চয় টাইটেলটো পঢ়ি থাম্বনেইলখন দেখি নিশ্চয় গমেই পাইছে যে আমি আজি কিহৰ কাৰণে মিৰ্জাত যাব লগা মানে কিহৰ কাৰণে মানে মিৰ্জাত আমি যাই আছোঁ। তো চাব পাৰে এইফালে আমাৰ দাদা আছে, দাদাই মানে আজি মোবাইল ল'ব আৰু তো তাকে ধুনীয়াকৈ যাওঁ আৰু দুটাই যাম, ধুনীয়াকৈ লৈ আহোঁগৈ আৰু আপোনালোকক দেখাই থাকিম। আপোনালোকে চাই থাকক ধুনীয়াকৈ। এতিয়া যাওঁ বলক। আৰু এইখিনিতে মই আপোনালোকক এটা কথা কওঁ যে আপোনালোকে পাৰিলে এই গৰমত মানে নলাব, কাৰণ ইমানেই ধূলা মানে ৰাস্তাটো চাওকচোন, মানে একবাৰ কি ক'ম আপোনালোকক, মানে ইমানেই ধূলা লাগিছে ন। তো তাতে আৰু হেলমেট নলাকৈ গৈছিলোঁ কালি, মানে কি ক'ম আৰু আপোনালোকক মানে। তো বৰ্তমান আমি আহি পালোঁ তিনিআলি। এইফালে চাব পাৰে ৰেল গেটটো, ইয়াতে মানে ৰেল গেট এতিয়া পৰিছে। আৰু ৰাস্তাটোত মানে ইমানেই গৰম আৰু গৰমৰ লগতে মানে ইমানেই ধূলা হৈছে ন, মানে কি ক'ম আৰু আপোনালোকক। পাৰিলে মানে গৰমত ঘৰৰ পৰা নোলাই ভাল, ইমানে গৰম মাৰে আৰু ইমানে ধূলা, মানে কি ক'ম। তাতে হেলমেট লৈ অহা নাই আজি। পাৰিলে আপোনালোকে মানে এই গৰমত মানে ঘৰৰ পৰা ওলাবলৈ চেষ্টা নকৰিব, মানে নলাবই দিয়ক পাৰিলে, মানে পৰাপক্ষত। মানে যিমান মানে ধূলা হৈছে ন এতিয়া ৰাস্তাত, মানে গৰমৰ দিনত, আৰু তাতে ইমান মানে ৰ'দৰ পোহৰ, মানে কি ক'ম আৰু আপোনালোকক। তো চাই লওকচোন ৰাস্তাটো, মানে ধূলা, তো কি ক'ম আৰু আপোনালোকক। তো ফাইনেলি আহি পালোঁ আমি মিৰ্জা। আৰু মানে ইমানেই গৰম লাগছে না, কি ক'ম আৰু। মানে আমাৰ গাঁৱৰ ৰূপটো আৰু ইয়াৰ ৰূপটো মানে অলপমান বেলেগ, তো ইয়াৰটো মানে বেছি গৰম। তো বাৰু যিয়ে নহওক, আমি বৰ্তমান এতিয়া দোকানত যাব লাগে। চাব পাৰে দোকানবিলাক ধুনীয়াকৈ আছে ইয়াতে। তো দোকান এখনকৈ চাওঁ, য'ত পাওঁ আৰু তাতে ল'ম ধুনীয়াকৈ। আৰু কি ফোন মানে আইফোনে ল'ম, আৰু কি কোনটো মডেল লোৱা হয় আপোনালোকক ধুনীয়াকৈ দেখাই যাম। আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক আৰু দেখাইছোঁ ৰ'ব। iPhone 15 লৈ ফাইনেলি আমাৰ মোবাইল লোৱা হৈ গ'ল। তো এইফালে চাব পাৰে iPhone 15, এয়া আমাৰ দাদাই লিখে। তো কেনে একদম ভেৰি ভেৰি কংগ্ৰেচুলেশ্যন। তো এইফালে চাব পাৰে মিৰ্জাতে, আমি মানে মিৰ্জাতে ল'লোঁ আৰু এতিয়া ইষ্টাৰ্ণ ইলেক্ট্ৰনিক্সত ধুনীয়াকৈ। এয়া চাই লওক iPhone 15। তো বোলক এতিয়া আমি অলপমান কেমেৰা টেষ্ট কৰোঁ iPhone 15ৰ। তো দিছ ইজ দ্য কেমেৰা অফ iPhone 15। তো কেনেকুৱা কোৱালিটি আপোনালোকে সকলোৱে কমেণ্ট কৰিব। আইফোনৰ কোৱালিটিক আৰু কোনেনো টক্কৰ দিব, এইটো আৰু বেলেগ কথা আৰু ক'ম আপোনালোকক। তো চাব পাৰে মিৰ্জাৰ এটা ধুনীয়া পৰিৱেশ, আৰু লগতে এইফালে আমাৰ দাদা। তো এতিয়া আমি ঘৰত যাব লাগে ঘৰত যাই সেইফালে মানে আমাৰ ফালে মানে বৰষুণে দিছে। তো আমাৰ লগৰকেইটা মানে ফোন মাৰিছিলে যে সেইফালে মানে বৰষুণ দিছে। তো বাকী যিয়ে নহওক, যিহেতু আমাৰ বৰ্তমান আমাৰ ডিউটি চলি আছে, তো তাতে ধুনীয়াকৈ যাওঁ আৰু যাই ধুনীয়াকৈ তাহাঁতক মানে দেখাবগৈ আৰু মোবাইলটো, নতুন মোবাইল যিহেতু, তো চবকে দেখাব লাগে এতিয়া। তো বলকতে তাতে যাই ধুনীয়াকৈ লগ পাই আছোঁ আপোনালোকক, বলক এতিয়া। তো আৰু বৰ্তমান আহিছোঁ আমি তেল ডিপুত। তো ধুনীয়াকৈ এতিয়া তেলটো ভৰাই লৈ যাওঁ, আৰু নিজে পেট পূজা কৰিলোঁ। তো এতিয়া ধুনীয়াকৈ গাড়ীখনক ধুনীয়াকৈ মানে খুৱাই মেলি ধুনীয়াকৈ ইয়াৰ পৰা যাওঁ আৰু দেখাইছোঁ। চাই লওক সেইফালে। তো ফাইনেলি আহি পালোঁ আমি বাগানত আহি মানে বৰষুণ জিকিলোঁ দিয়ক। চাব পাৰে এইবিলাক অৱস্থা। তো কিনকিনীয়া বৰষুণ দি আছে বাৰু, বৰ্তমান মানে বৰষুণ এৰিলে। তো আমি অহাৰ আগতে মানে বহুতখিনি এতিয়া বৰষুণ দিলে আৰু আগতে। তো
জিকিলোঁ আৰু উপায় নাই গাইছ কিনো ক'ম আৰু কিন্তু তো ফাইনেলি আহি পালোঁ আমি আমাৰ বৰ্তমান গেট তো চাব পাৰে আমাৰ ডিউটি কৰা ঠাইত তো আহি পালোঁ আৰু জিকিলোঁ এইখিনি তো বাৰু যিয়ে নহওক আমি ধুনীয়াকৈ আহি পালোঁ ইয়াত চাব পাৰে তো এইফালে চাইডত ইয়াতে টোপনি চোপনি মাৰি আছে কেনে ডিউটি আজি কেনে একদম দুনিয়াৰ লাইফত প্ৰথমবাৰ লাগছো আৰু ৰাইজ তো দিছ ইজ দা iPhone 15ৰ কেমেৰা তো আপোনালোকে কেমেৰা কোৱালিটি কেনে পাইছে আপোনালোকে সকলোৱে লাষ্ট টাইমত মানে ভিডিঅ'টোৰ শেষত কমেণ্ট কৰি দিব আৰু তো আজিলৈকে মানে আহি পালোঁ আমি ফাইনেলি তো এইফালে আমাৰ ডিউটি কৰা ঘৰটো চাই লওক ধুনীয়াকৈ তো আজিলৈকে ৰাইজ এইখিনিতে আৰু ৰাইজ 1 ছেকেণ্ড ৰ'ব ভিডিঅ'টো মানে শেষ কৰা নাই ভিডিঅ'টোৰ শেষত মানে অলপমান কিছু কথা ক'বলৈ আছে আপোনালোকক সেইখিনি শুনি মানে ধুনীয়াকৈ ভিডিঅ'টো শেষ কৰি আছোঁ আৰু ৰ'ব ৰাইজ মানে ভিডিঅ'টো শেষ কৰা নাই অলপমান মানে কিবাখিনি কথা ক'বলৈ আছে আপোনালোকক যে দামটো কিমান ল'ল আৰু কোনে লৈছে মোবাইলটো আপোনালোকক ভালকৈ কৈ দিওঁ আপোনালোকক বাৰু ৰাইজ যিয়ে নহওক আজি হ'ল নেক্সট ডে আৰু সকলোকে গুড মৰ্ণিং আৰু বৰ্তমান মই আহি পালোঁ আমাৰ গ্ৰীষ্মকালীন পাঠদান মানে আমাৰ যিসকল ল'ৰা ছোৱালী আছে আমাৰ গাঁৱৰ তো সিহঁতক মানে ধুনীয়াকৈ পঢ়াই মেলি আহিলোঁ আৰু সৰু সৰু ল'ৰা ছোৱালীসকল যিহেতু এইকেইদিন গৰমৰ বন্ধ পাইছে তাকে মানে আমাৰ ক্লাবৰ পৰা ধুনীয়াকৈ মানে ক্লাবৰ তৰফৰ পৰা আৰু মানে ধুনীয়াকৈ আমাক পঢ়াবলৈ দিছে তাতে ধুনীয়াকৈ সৰু ল'ৰা ছোৱালীসকলক যিবিলাক মানে আমাৰ সৰু ল'ৰা ছোৱালী এতিয়া যিহেতু পঢ়ি আছে তাহাঁতে তো আমি এনে অলপমান আৰু চাই দিছোঁ আৰু তাকে বাৰু ৰাইজ যিয়ে নহওক এইবিলাক বাদ দিয়ক আমি বৰ্তমান মেইন কথালৈ আহোঁ ৰাইজ আপোনালোকক মই কৈ দিওঁ যে আমাৰ সেই যোৱাকালি লোৱা মডেলটো হ'ল আমাৰ iPhone 15 আৰু GB হ'ল 128 GB আৰু আপোনালোকেতো প্ৰাইচটো জানেই এইকেইদিন আৰু ফ্লিপকাৰ্টত অফাৰ দি আছে সেইটো বাৰু অফাৰটো এতিয়া অফলাইনত চলা নাই বাৰু নহওক আমাৰ দাম পৰিছে মোটামুটি 60 মানে অনৰোড মানে হেৰি আৰু এই কেছ অন ডেলিভাৰী বুলি ক'লে সেই আৰু কেছ অন ডেলিভাৰী বুলিয়ে ক'ব লাগিল তো তাতে মানে 60,000 এনে নৰ্মেলি মানে 60,000 আৰু যদি আমি EMIত লওঁ মানে আৰু 4,000 মানে এক্সট্ৰাকৈ তাতে প্লাছ হৈ যায় আৰু সেইটো আৰু আপোনালোকে জানে তো আমি মানে EMIত লৈছোঁ আধা ডাউন পে'মেণ্ট দি আধা মানে ধুনীয়াকৈ কিস্তিত লৈছোঁ আৰু সেইখিনি তো আমাৰ মোটামুটি পৰিছে 65 তো আপোনালোকে যদি ল'ব খোজে আপোনালোকে ল'ব পাৰে ধুনীয়াকৈ iPhone 15 ধুনীয়া একদম কি ক'ম আৰু আপোনালোকক আইফোনৰ বিষয়ে মই মানে বিশেষ নক'লে হ'ব আপোনালোকে সকলোৱে নিশ্চয় জানেই ফোনটো মানে মই লোৱা নাই আমাৰ এজন দাদাই লৈছে আমাৰ গেটত যে থাকে তো দেখাই দিম বাৰু আপোনালোকক মই বেলেগ ভিডিঅ'ত তো আৰু সেইখিনিয়ে ক'বলৈ আছিল বাৰু ভিডিঅ'টো মানে যোৱাকালি শেষ কৰিছিলোঁ বাৰু আজিও মানে অলপমান কৈ দিলোঁ আৰু এইখিনি বাৰু যিয়ে নহওক আজিলৈকে এইখিনিতে লৈছোঁ আৰু লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে জয় জুবিন দা জয় আই অসম দিয়ক আপোনালোকে ভালে থাকক ময়ো ভালে আছোঁ আৰু ভিডিঅ'বোৰ চাই থাকিব শ্বেয়াৰ কৰি দিব লাইক চাইক সকলোৱে কৰি দিব দিয়ক বাই বাই